হে সৃষ্টিকৰ্তা, হে মহাকাল, আৰু যেন কেতিয়াও কোনো কালে কোনো ৰমণী মোৰ দৰে লাঞ্ছিতা আৰু অপমানিত নহওক ক্ৰোধত বিচলিত, স্পৰ্শ নকৰক নিজ বংশধ্বংসৰ পাপে, নালাগে কাকো মহাসতীৰ অলংকাৰেৰে বিভূষিত কৰিব। নমস্কাৰ, আজি আপোনালোকৰ সন্মুখলৈ মহাভাৰতৰ অন্যতম চৰিত্ৰ দ্ৰৌপদীৰ কিছুমান অন্তৰৰ কথা লৈ আহিছোঁ, যিখিনি হয়তো আপোনালোকে বহুতে নাজানে। তেন্তে আহক ভিডিঅ'টোৰ মাজভাগলৈ আপোনালোকক লৈ যাওঁ। পঞ্চসতীৰ অন্যতমা মহাসতী পাঞ্চাল ৰাজ দ্ৰুপদ দুহিতা, যজ্ঞবেদী সম্ভূতাময় দ্ৰৌপদী। পাঞ্চালী, যাজ্ঞসেনী অনেক নামেৰে জনাজাত মই। অতুলনীয় অনন্য ৰূপৱতী হেনো মই। শ্যামবৰণীয়া নীল পদ্মলোচনা, কুঞ্চিত কৃষকেশী। মোৰ দুই নয়নজুৰি ব্যক্তিত্বৰ তেজ আৰু চৰিত্ৰৰ অপাৰ্থিৱ অম্লান দীপ্তি। যথাসময়ত মোৰ স্বয়ম্বৰৰ আয়োজন কৰা হৈছিল। পিতৃদেৱে চৰ্ত ৰাখিছিল যে যিজনে আঁৰি থোৱা বিশেষ যন্ত্ৰটিত থকা মৎস্যৰ চকুত লক্ষ্যভেদ কৰিব পাৰিব, তেওঁৱেই মোক পত্নীৰূপে লাভ কৰিব। কৰ্ণ আগবাঢ়ি আহিছিল, কিন্তু সুতপুত্ৰ বুলি মই প্ৰত্যাখ্যান কৰিলোঁ। পিতাই নিশ্চয় জানিছিল একমাত্ৰ অৰ্জুনেহে এই লক্ষ্যভেদ কৰিব পাৰিব, কাৰণ গন্ধৰ্বৰাজ অংগৰাপনক পৰাজিত কৰি তেওঁৰ পৰা চাক্ষুষ বিদ্যা লাভ কৰিছিল গান্ধীৱদাৰী একমাত্ৰ অৰ্জুনেহে। অৱশেষত অৰ্জুনৰ ডিঙিতেই উদ্ভাসিত মুখেৰে বৰমাল্য অৰ্পণ কৰিছিলোঁ। স্বয়ম্বৰ সভাৰ পৰা প্ৰসন্ন চিত্তে পঞ্চপাণ্ডৱৰ সৈতে ঘৰলৈ উভতিলোঁ। পুত্ৰসৱে কি আনিছে নজনাকৈ মাতৃ কুন্তীৰ উপদে, যি আনিছ পাছোজনে ভাগ কৰি ল। এয়া কি ভয়ংকৰ অমুক আদেশ। মইতো ভিক্ষালব্ধা নহওঁ। মই এই কথা আজিও বুজি নাপালোঁ। মাতৃকুন্তীয়ে মোক লৈ পঞ্চপাণ্ডৱৰ মাজত বিভেদ সৃষ্টি নহ'বলৈকে বাৰু এই আদেশ দিছিল নেকি? আনকি অৰ্জুনেও অকণো প্ৰতিবাদ নকৰিলে। যুধিষ্ঠিৰে নানা উদাহৰণ দি মোক বুজাইছিল এয়া অধৰ্মাচৰণ নহয়, অথচ মই কি বিচাৰোঁ সেয়া জনাৰ কোনেও প্ৰয়োজন বোধ নকৰিলে। মোৰ হৃদয় নাৰী হৃদয় নহয় যেনিবা সম্পদহে, যেতিয়াই যেনেকৈ ইচ্ছা কৰা যায় ভগাব পাৰি। এগৰাকী নাৰীৰ পঞ্চপতি কি লজ্জাকৰ, বুজাইহে বুজিব। অৱশ্যে পাছোজনৰে ময়ে একমাত্ৰ ভাৰ্যা নাছিলোঁ। অৱশেষত নিয়তিৰ পৰিহাসৰ সৈতে আপোচ কৰি একাগ্ৰচিতে পতিব্ৰতা হ'বলৈ যত্ন কৰিছিলোঁ। এয়া যেন নিয়তিৰ দ্বাৰা পৰিচালিত এক প্ৰহসন মাত্ৰ। এবাৰ সত্যভামাই কৰা প্ৰশ্নৰ উত্তৰত কৈছিলোঁ কিদৰে মই পঞ্চস্বামীক তুষ্ট আৰু বশীভূত কৰি ৰাখোঁ। স্বামী আৰু ভৃত্যই ভোজন নকৰাকৈ মই আহাৰ গ্ৰহণ নকৰোঁ। স্বামীতকৈ বেছি শয়ন, ভোজন আৰু অলংকৰণ নকৰোঁ। কাৰো সৈতে অবাবত তৰ্ক নকৰোঁ। কিন্তু তথাপি এটা কথা স্বীকাৰ কৰোঁ, অৰ্জুনৰ প্ৰতি বেছি অনুৰক্ত আছিলোঁ। অথচ অৰ্জুনতকৈ যুধিষ্ঠিৰ, ভীম বা নকুল সহদেৱৰ মোৰ প্ৰতি থকা অকৃত্ৰিম অভাৱনীয় প্ৰেমো মই অস্বীকাৰ কৰিব নোৱাৰোঁ। অৰ্জুনতো মোৰ বাহিৰেও আৰু 3গৰাকী সুন্দৰী ভাৰ্যা আছিল, কিন্তু মই অহাৰ পৰাই দেৱিকা উপেক্ষিতা, হিড়িম্বা বঞ্চিতা, আনকি সুভদ্ৰাৰ প্ৰতিও মই কিঞ্চিত ঈৰ্ষা অনুভৱ কৰিছিলোঁ। সপত্নীৰ প্ৰতি ঈৰ্ষা এয়া যেন নাৰীৰ সহজাত প্ৰবৃত্তি। কালে কঢ়িয়াই লৈ আহিলে সেই অমংগলীয়া দিনটো, যিদিনা কুলবধূ, পাণ্ডৱ ভাৰ্যা, পাঞ্চাল নন্দিনী, ধৃষ্টাদ্যুম্নৰ ভগ্নী, কৃষ্ণা সখী মোক ৰজস্বলা এক অৱস্থাত কেশাকৰ্ষণ কৰি ৰাজসভালৈ লৈ আহিল দ্বিতীয় কৌৰৱ দুঃশাসনে। পৰিণত হলো ধৰ্ষিতা লাঞ্ছিতা নাৰী। পাশা খেলত পৰাজিত মোৰ স্বামী যুধিষ্ঠিৰে কৌৰৱৰ দাসী পাতি মোক এই নাৰকীয় অপমানৰ বোজা মূৰ পাতি ল'বলৈ বাধ্য কৰাইছিল। মই বাৰে বনিতা, বহুবল্লভা ইত্যাদি আখ্যাও পাইছিলোঁ। পিতামহ ভীষ্ম, দ্ৰোণ, বিদুৰ, আনকি মোৰ পঞ্চস্বামীয়েও নতশিৰে স্বীকাৰ কৰিছিল এই অপমান। লাজ, ক্ষোভ, ক্ৰোধত মধ্যাহ্ন সূৰ্যস্বৰূপা তেজস্বিনী প্ৰতিমূৰ্তি প্ৰকাশ পাইছিল মোৰ মুখত।
সমস্ত লাঞ্ছিতা নাৰীৰ প্ৰতীক যেন লাগিছিল নিজকে। প্ৰশ্ন কৰিছিলো, মহাৰাজে যদি আগতে নিজকে হাৰিছে তেন্তে মোক পণ ৰখাৰ অধিকাৰ তেওঁৰ আছে জানো? অৱশ্যে তাৰ উত্তৰ মই নাপালো। তেতিয়াতো মহাৰাজ ধৃতৰাষ্ট্ৰই মোক বৰ দিব বিচাৰিলে আৰু মই বৰ ললো ধৰ্মৰাজৰ মুক্তি, দ্বিতীয়তে চতুৰ্থ পাণ্ডৱৰ মুক্তি। ধৃতৰাষ্ট্ৰৰ বাৰম্বাৰ ইচ্ছা সত্ত্বেও নিজক দাসত্বৰ পৰা মুক্ত কৰাৰ প্ৰয়োজন বোধ নকৰিলো। নাজানো ইমান সংযম ধীৰ শক্তি ক'ৰ পৰা পালো মই। সেইদিনাৰ পৰাই মই কেশবন্ধন কৰা নাই। মোৰ লাঞ্ছনাই হেনো কুৰুক্ষেত্ৰৰ অন্যতম কাৰণ। মোৰ ক্ৰোধৰ অগ্নিশিখাক অনিৰ্বাণ কৰি ৰাখিছিল অপমানৰ যন্ত্ৰণাই। মোৰ জন্মলগ্নতেই হেনো আকাশবাণী হৈছিল যে মোৰ বাবে ক্ষত্ৰিয়ৰ ক্ষয় আৰু কুৰু বংশৰ মহাভয়ৰ আগমন হ'ব। যেতিয়াই সন্ধি প্ৰস্তাৱৰ প্ৰশ্ন উঠিছিল তেতিয়াই মই মোৰ মুক্তকেশৰ কথা সোঁৱৰাই দিছিলো, নহলে হয়তো কুৰুক্ষেত্ৰৰ ৰণেই নহলহেঁতেন। মইতো ভীষ্ম, কৰ্ণ, দুৰ্ণ, দুৰ্যোধন, দুঃশাসনৰ নিয়তি। হেৰুৱালো বীৰপুত্ৰ অভিমন্যুক। যুদ্ধৰ শেষত শান্তি ঘোষণাৰ পিছত দুৰ্ণপুত্ৰ অশ্বত্থামাৰ হাতত নিষ্ঠুৰভাৱে বলি হল মোৰ দুই ভাতৃ আৰু প্ৰাণসম 5 পুত্ৰ, প্ৰতিবিন্ধা, সূত্ৰসোম, সূত্ৰসেন, শতালিক আৰু সূত্ৰকৰ্মা। অসম্ভৱ এক প্ৰতিশোধ স্পৃহা জাগি উঠিছিল মোৰ অন্তৰত। ভীমক খুজিলো অশ্বত্থামাৰ শিৰৰ মণি, কিন্তু হাই, মোৰ সেই খন্তেকৰ ক্ৰোধৰ জুইৰ বাবে কুৰুকুলৰ একমাত্ৰ আশা ভৰসা উত্তৰাৰ গৰ্ভস্থ সন্তানটিও বিনষ্ট হল অশ্বত্থামাৰ ব্ৰহ্মশিৰ অস্ত্ৰৰ আঘাতত। কুৰুকুল বিনাশিনী আজি মই নিঃস্ব। জীৱনটোত মই কি পালো? চাৰিওফালে কেৱল অসীম শূন্যতা, অন্তহীন নিঃশব্দতা আৰু হাহাকাৰৰ মাজতে মোৰ জীৱন আবদ্ধ। পঞ্চসতীৰ অন্যতমা মহাপৰাক্ৰমী পঞ্চপাণ্ডৱৰ প্ৰিয়তমা হোৱাৰ গৌৰৱেৰে গৌৰৱান্বিত মই আজি সাধাৰণ ৰমণীৰ দৰে ভাগি পৰিছো। দিক বিদিক হেৰুৱাই পেলাইছো। দুখৰ হতাশাৰ নদীখনে যেন দুই কুল উপচাই উটুৱাই নিব মোক। হে সৃষ্টিকৰ্তা, হে মহাকাল, আৰু যেন কেতিয়াও কোনো কালে কোনো ৰমণী মোৰ দৰে লাঞ্ছিতা আৰু অপমানিত নহওক ক্ৰোধত বিচলিত। স্পৰ্শ নকৰক নিজ বংশধ্বংসৰ পাপ। নালাগে কাকো মহাসতীৰ অলংকাৰেৰে বিভূষিত কৰিব। আজিলৈ মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আপোনালোকে মোৰ ভিডিঅ' কেনেকুৱা পালে মতামতৰ জৰিয়তে জনাব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।